এইটোৱে মেছেজ দিব বিচাৰোঁ যে আসাম গভৰ্ণমেণ্টে যি কৰিছে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু যদি মানি লোৱা তেতিয়াহ'লে আমি এইটো কলেজ গেটৰ আমি এতিয়া আন্দোলন কৰিছোঁ আহি থকা সময়ত আমি ৰাষ্ট্ৰপিতা তাতে যাই পেলাইও আমি প্ৰটেষ্ট কৰিম বুলি আমাৰ আৰু প্ৰটেষ্ট কৰিম আমি তাৰপিছত আৰু যদি এইটো মানি লোৱা তেওঁলোকে ST ডিমাণ্ড কৰাটো যদি একচেপ্ট কৰে তেতিয়াহ'লে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু যিমান পুৰণা ট্ৰাইবেল আছে ইহঁতৰ কাৰণে আমাৰ লোকৰ কাৰণে ফিউচাৰ ইয়াং জেনেৰেশ্যন আৰু ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে বহুত প্ৰব্লেম হ'ব আৰু যেনেকুৱা ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে একফালৰ পৰা ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে আৰু চাকৰি বাকৰি এইটোৰ কাৰণে বহুত প্ৰব্লেম হ'ব এইটোৰ কাৰণে আমাৰ ৰাইটছ আছে আমাৰ ৰাইটছ আছে তাৰ কাৰণে আমি এইটো কলেজৰ গেটৰ আমি প্ৰটেষ্ট কৰিছোঁ আৰু যদি মানি নলয় যদি আসাম গভৰ্ণমেণ্টে এইটো বিলটো পাছ কৰে তেতিয়াহ'লে আমাৰ জীৱনটো দি পেলাইও আমি ৰাষ্ট্ৰগীতাৰ আমি যাব কাৰণে বাধ্য হ'ম ঘণ্টা আজি কাৰ্যসূচী আমি মানে এতিয়া অসম চৰকাৰে যিটো নতুনকৈ 6 জাতিক মানে জনজাতিকৰণ দিব বিচাৰিছে তাৰ বিৰুদ্ধে আমি এইটো কাৰ্যসূচী লোৱা হৈছে কাৰণ আমি ST যিমানখিনি এতিয়া 45 লাখ আছে তাৰ মাজতে যদি আৰু 2 কোটি যিটো নতুনকৈ যিটো জনজাতিকৰণ দিয়ে তেতিয়া আমি মানে ইমানখিনি 45 লাখ জনজাতিৰে কেনেকৈ আমি এইখন মানে অসমত যিকোনো আমাৰ চৰকাৰৰ যি সুবিধা বা আমি ষ্টুডেণ্ট হিচাপে যিহেতু ST কোটা থাকে তাতে আমি কেনেকৈ মানে কৰিব পাৰিম মানে ডিগ্ৰী কেনেকৈ ল'ম আমি কৰি আছে এইটো আমি বহুতকৈ মানে আমি হাগ্ৰাম মহিলাক এইটোৱে আহ্বান জনাম যাতে এনেকুৱা NOC দিব নালাগিছিলে আমাৰ লগত হয় 6 জনগোষ্ঠীয়ে জনজাতিয়ে মানে জনজাতি মানে বিচাৰি আছে হেঁতৰ মানে এইটো বেলেগ কথা হ'ব মানে হেঁতৰ যিটো সংবিধিৰ কিবা আছে তথাপিও যিহেতু আমাৰ যিমানখিনি থাকা মানে আমাৰ জনগোষ্ঠীগিলাৰ যেনেকৈ মানে সুবিধাটো অধিকাৰটো আছে মানে তাৰ কিবা এটা যদি চৰকাৰে দিয়ে সেইটোৰ কথা কিন্তু আমাৰ অধিকাৰটো এনেকুৱা মানে যিমানখিনি অধিকাৰ পাব লাগে আমি ইয়াক মানে পাবই লাগিব